নমস্কাৰ, মই মাধুৰী গগৈ। বিশ্ব মহামাৰী COVID-19 এই পৃথিৱীৰ পৰা সম্পূৰ্ণভাৱে নিঃশেষ হৈ যাওক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। COVID-19 শেষ হ'বৰ বাবে আমি সকলোৱে ঘৰত থাকিব লাগিব। গতিকে সকলোৱে ঘৰত থাকক, সুস্থ থাকক। ষ্টে হোম, ষ্টে ছেফ। নমস্কাৰ, মই দীপনজ্যোতি ভৰালী। কৰোনা ভাইৰাছে গোটেই বিশ্বত আতংকৰ সৃষ্টি কৰাৰ সময়ত আমি চৰকাৰে জাৰি কৰা লকডাউনৰ সকলো নিয়ম নীতি মানি চলি ঘৰতে থকাটো উচিত। বিশেষ কাৰণত কোনোবা বাহিৰলৈ গ'লেও সামাজিক দূৰত্ব বজাই ৰাখিব আৰু উভতি আহি সম্পূৰ্ণ চাফ চিকুণ হৈহে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব। সঘনাই নিজৰ হাত দুখন ধুই থাকিব। মই ঘৰতে আছোঁ, আপোনালোকো ঘৰতে থাকক, ভালে থাকক। ধন্যবাদ। নমস্কাৰ জনাইছোঁ সকলোকে। মই কণ্ঠশিল্পী তথা গীতিকাৰ সুৰকাৰ স্বৰূপ কাকতি। এতিয়া যি পৰিস্থিতি চলি আছে বৰ্তমান গোটেই বিশ্বত, এইখিনি সময়ত বহাগ বিহুৰ শুভেচ্ছা যাচিবলৈকো কিবা মনটো আফচোচ লাগিছে। যি নহওক, তথাপি আমি অসমীয়া হিচাপে আমাৰ বাপতি সাহন বিহুটো আমি পালন কৰিব লাগিব। সেইবাবে সকলোলৈকে আগন্তুক বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে বৰ্তমান অসমত বা আমাৰ বিশ্বৰ যি COVID-19 ভাইৰাছ আহি আমাৰ গোটেই মানুহৰ মাজত যিটো থান বান কৰি দিলে, আমাক সঁচাই বহুত দুখ লগা কথা। এতিয়াতো আমাৰ অসমতো লাহে লাহে আগবাঢ়ি গৈ 28 জনলৈ বিয়পিলে। আমি যিমান পাৰোঁ নিজক সজাগ কৰাটো ভাল। নিজে বাচি থাকোঁ, নিজৰ লগতে আনকো বচাওঁ, নিজৰ পৰিয়ালটোক বচাওঁ, সমাজখনক বচাওঁ। তাৰ বাবে আমি ধ্যান দিবই লাগিব। এতিয়া ঘৰতে থকা যি ব্যৱস্থা কৰিছে চৰকাৰে, আমি ধুনীয়াকৈ নিয়াৰিকৈ পালন কৰা ভাল। ঘৰতে থাকক, নিজক বচাওক, সমাজখনক বচাওক। পৰাপক্ষত ভিৰৰ মাজত নাথাকিব, মাস্ক ব্যৱহাৰ কৰক। জ্বৰ চৰ্দি যদি কিবা হৈছে তেনেধৰণৰ মানুহ কাষতো নাযাব। আৰু যদি আপোনাৰ তেনেকুৱা কিবা হৈছে তেনে আপুনি নিজে আঁতৰি থাকক আৰু ডক্তৰৰ পৰামৰ্শ লওক। নমস্কাৰ, মই শ্ৰী কল্যাণজ্যোতি কোঁৱৰ। কৰোনা ভাইৰাছ অৰ্থাৎ COVID-19, আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছেই যে কৰোনা ভাইৰাছে কেনেকৈ সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এতিয়া কৰোনা ভাইৰাছৰ পৰা বাচি থাকিবলৈ সমগ্ৰ বিশ্বই আজি লকডাউন ঘোষণা কৰিছে। কোনোবাই এমাহ, কোনোবাই 2 মাহ, কোনোবাই 3 মাহ। আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 21 দিনৰ কাৰণে লকডাউন ঘোষণা কৰিছে। গতিকে এই লকডাউনৰ সময়খিনিত আপুনি আপোনাৰ ঘৰত থাকক, আপোনাৰ পৰিয়ালৰ লগত থাকক। এটা কথা মনত ৰাখিব, আপুনি আপোনাৰ পৰিয়ালৰ লগত থকা মানে আপুনি সুৰক্ষিত, আপোনাৰ পৰিয়াল সুৰক্ষিত, আপোনাৰ সমাজ সুৰক্ষিত আৰু আপোনাৰ দেশ সুৰক্ষিত। নমস্কাৰ, মই য়াজ্ঞা অনামিকা। নিশ্চয় সকলোৱে ভালে কুশলে আছে। ময়ো ভালে আছোঁ, ঘৰত আছোঁ। ঘৰতে থাকি মোৰ নিজৰ ভাল লগা কামসমূহ কৰিছোঁ। বৰ্তমান লকডাউনৰ সময়, তো সকলোৱে ঘৰতে আছে আৰু ঘৰত থাকি সকলোৱে নিজৰ নিজৰ ভাল লগা কামসমূহ কৰি যাওক। বেছি দিন নাই, লকডাউন খুলিব 14 এপ্ৰিল আৰু 6 দিন আছে। এই 6 দিন আমি ঘৰতে থাকোঁ, সুস্থ হৈ থাকোঁ আৰু ঘৰত থাকি বিশ্ব মহামাৰী COVID-19 কৰোনা ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজ দি যাওক। ধন্যবাদ। নমস্কাৰ, মই বাস্তৱ নাথ। আপোনালোকে সকলোৱে গম পাইছে যে সমগ্ৰ বিশ্বতে এতিয়া মাৰাত্মক বেমাৰ হিচাপে পৰিগণিত হৈছে কৰোনা ভাইৰাছ অৰ্থাৎ COVID-19। এই COVID-19ত বহু লোক আক্ৰান্ত হৈছে। আমাৰ ইণ্ডিয়াতো হৈছে আৰু এতিয়া আপোনালোকে গম পাইছে যে আমাৰ অসমতো বহুত লোক ইয়াত ক্ষতিগ্ৰস্ত হৈছে। গতিকে আপোনালোকে সকলোৱে গম পায়েই যে আমি কি কৰিব লাগে, কি কৰিব নালাগে। চৰকাৰেও বহুতো গাইডলাইনছ আমাক দিছে, যিখিনি আমি মানি চলাটো বহুত প্ৰয়োজন। আৰু আপোনালোকে সকলোৱে গম পাইছে যে এই বেমাৰটো আমি যদি মানুহৰ লগত ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নকৰোঁ, আমি যদি নিজৰ বাহিৰলৈ গ'লোঁ বা বাহিৰা কিবা বস্তু চলোঁ, আমি যদি নিজৰ হাতখন ভালকৈ ধুই নথওঁ, এই ৰোগটোৱে কোনো জাতি, ধৰ্ম, কোনো ভেদভাৱ নাৰাখে, সকলোৰে দেহত হ'ব পাৰে। গতিকে আমি সকলো সদায় সজাগ হৈ থকাটো প্ৰয়োজন। আৰু আপোনালোকে গম পাইছে আমাৰ অসমৰ স্বাস্থ্যমন্ত্ৰী
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বহুতখিনি কাম কৰিছে এইটো প্ৰতিৰোধ কৰিবৰ বাবে। কিন্তু যদিহে আমি সকলো একলগ হৈ তেখেতক সহায় নকৰোঁ, আমি যদি নিজে নিজক সহায় নকৰোঁ, তেতিয়া কিন্তু এই কৰোণা ভাইৰাছৰ পৰা বাচি থকাটো এটা বৰ জটিল কাম হ'ব। গতিকে সকলোকে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে সকলো ঘৰত থাকক আৰু আপোনালোকে ভালকৈ চাফ চিকুণকৈ থাকক। নমস্কাৰ, মই নৱজ্যোতি গগৈ। বিশ্বত হৈ থকা মহামাৰীৰূপী কৰোণা ভাইৰাছ বা COVID-19 যি আমাক অসুবিধাৰ ফালে ঠেলি দিছে, তাৰ লগত আমি সকলোৱে যুঁজিব লাগিব। যুঁজাৰ এটাই উপায় আছে, সেইটো হ'ল ঘৰত থাকিব লাগিব। আৰু ঘৰত থকা সময়খিনি সকলোৱে নিজৰ নিজৰ কামসমূহ ঘৰৰ পৰাই কৰক আৰু নিজৰ নিজৰ প্ৰতিভাসমূহ ধুনীয়াকৈ সুন্দৰকৈ ঘৰৰ পৰাই বিকাশ কৰিব পাৰে। আজিকালি বিভিন্ন ধৰণৰ মাধ্যম আছে। সেয়ে আশা কৰিছোঁ ভগৱানৰ ওচৰত যাতে COVID-19 বা কৰোণা এইটো আঁতৰি যায় পৃথিৱীৰ পৰা। ঘৰতে থাকক, সুস্থ থাকক। ষ্টে হোম, ষ্টে ছেফ। নমস্কাৰ। নমস্কাৰ, মোৰ নাম জিয়ন। আমি ইতিমধ্যে গম পাইছোঁ যে পৃথিৱীত মহামাৰী চলি আছে, কৰোণা ভাইৰাছ COVID-19। হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ হস্পিটেলত। ডক্টৰ্ছ, নাৰ্ছেছ, হেল্থ ৱৰ্কাৰ্ছ সকলোৱে বহুত কষ্ট কৰি আছে, সহায় কৰি আছে। নিজৰ জীৱনটোৰ বিষয়ে চিন্তা নকৰি তেওঁলোকে আমাৰ কাৰণে সহায় কৰি আছে। কিন্তু আমি কি কৰিব পাৰোঁ? আমি ঘৰত থাকিব পাৰোঁ। চৰকাৰে লকডাউন দিছে 21 ডেইজৰ, আৰু বিভিন্ন দেশত লকডাউন কৰি ৰাখিছে। কিহৰ কাৰণে? যাতে এই ভাইৰাছটো আৰু বিয়পি নপৰে। গতিকে আমি লকডাউন হৈ আছোঁ, আমি ঘৰত আছোঁ। আমি ঘৰত থাকি পেলাই এই ভাইৰাছটো এই পৃথিৱীৰ পৰা আঁতৰাব পাৰোঁ। বেলেগ উপায় একো নাই, কাৰণ এতিয়া মেডিচিনছ ওলোৱা নাই, ভেকচিন ওলোৱা নাই। গতিকে আমি এই যুদ্ধখন জিকিবলৈ হ'লে ঘৰত থাকিব লাগিব। ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগিব। নিজকে চাফ চিকুণকৈ ধুনীয়াকৈ ৰাখি পেলাই আমি এই যুদ্ধখন জিকিব পাৰোঁ। নমস্কাৰ, মই শ্ৰী এনিকা শ্বাহ। বৰ্তমান বিশ্বত যি কৰোণা ভাইৰাছ বা COVID-19ৰ আতংক সৃষ্টি হৈছে, তাৰ পৰা বাচি থাকিবৰ কাৰণে আমি ঘৰতে থাকিব লাগিব আৰু সুৰক্ষিত হৈ থাকিব লাগিব। মই ঘৰতে থাকি মোৰ ভাল পোৱা কামবিলাক কৰিছোঁ, যেনে ছবি অঁকা, গান গোৱা বা দবা খেলিছোঁ। আপোনালোকেও মোৰ দৰে ঘৰতে থাকক আৰু নিজৰ ভাল পোৱা কামখিনি কৰি নিজৰ সময়খিনি কটোৱাওক।